নমস্কাৰ আমি কোনটো নিমখ খোৱা উচিত হোৱাইট সল্ট নে পিংক সল্ট হোৱাইট সল্টতনো কি আছে হোৱাইট সল্টত আছে আয়োডিন উচিত মাত্ৰাত আয়োডিন আমাৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অত্যন্ত প্ৰয়োজন গৰ্ভৱতী মহিলাসকলে আয়োডিনযুক্ত খাদ্য খাব লাগে বুলি সকলোৱে জানে অন্যথা আয়োডিনৰ অভাৱত সন্তানৰ মানসিক আৰু শাৰীৰিক বিকাশত বাধাৰ সৃষ্টি হ'ব পাৰে আয়োডিনে থাইৰয়ডৰ সমস্যাৰ পৰা কিছু পৰিমাণে বচায় আনহাতে পিংক সল্ট হিমালয়া সল্ট নাইবা চেণ্ডা নামক ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে 1980ত ইণ্ডিয়ান গভৰ্ণমেণ্টে ইণ্ডিয়ান ইউনিভাৰ্চেল সল্ট আয়োডাইজেশ্যন সল্ট প্ৰগ্ৰাম লঞ্চ কৰিছিল য'ত প্ৰত্যেক কোম্পানীয়ে নিমখত আয়োডিন এড কৰাটো বাধ্যতামূলক আছিল ইয়াৰ পাছৰে পৰা আয়োডিনৰ অভাৱত হোৱা বেমাৰসমূহ বহু পৰিমাণে কমি অহা দেখা গ'ল আয়োডিন ডেফিচিয়েঞ্চিৰ পৰা হোৱা গইটাৰ বেমাৰো বহুত পৰিমাণে কমি গৈছিল আনহাতে পিংক সল্ট হিমালয়া সল্ট বা চেণ্ডা নামক ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে ইয়াত মিনাৰেলছ বহুত পৰিমাণে আছে বুলি কোৱা হয় কিন্তু শুনামতে ইয়াত মাত্ৰ 2% মিনাৰেল পোৱা যায় ইয়াত আইৰণ পটাছিয়াম কেলছিয়াম আৰু মেংগানিজ আছে বুলি কোৱা হৈছে যি আমাৰ শৰীৰৰ বাবে বহু লাভদায়ক কিন্তু ইয়াত ইম্পিউৰিটিজো পোৱা গৈছে বুলি জনা গৈছে য'ত লিড এলুমিনিয়াম কপাৰ সেলেনিয়াম সালফাৰ ইত্যাদিবোৰ পোৱা গৈছে যি আমাৰ শৰীৰক বহু পৰিমাণে ক্ষতি কৰিব পাৰে যিমান পাৰি নিমখ আমি কমি খাব লাগে এইখিনি মোৰ কথা নহয় এইখিনি চিকিৎসকৰ পৰামৰ্শহে কি নিমখ খায় বা নাখায় সেয়া সম্পূৰ্ণ ব্যক্তিগত কথা কিন্তু গৃহিণী হিচাপে মোৰ মনলৈ এই চিন্তাখিনি আহে সেয়ে মই ভিডিঅ' আকাৰে শ্বেয়াৰ কৰি ৰাখিলোঁ আজিলৈ আহোঁ তেনেহ'লে ধন্যবাদ